তো বন্ধুসকল আজি এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই পলাশী। আজি মই গৈ আছোঁ বৰ্তমান এখন স্কুললৈ, য'ত নেকি বহুতো ছাত্ৰ ছাত্ৰী সৰুৰ পৰা ডাঙৰলৈকে নিজৰ সেল্ফ ডিফেন্স কেনেকৈ কৰিব পাৰি তেনেকুৱা এখন স্কুললৈ, বিশেষকৈ তাত কেৰাটে শিকায়। আৰু কেৰাটে স্কুলখনৰ নাম হৈছে আচিয়াহাৰা কেৰাটে স্কুল লাকুৱাত গৈছোঁ, যিহেতু চৰাইদেউ জিলাৰ লাকুৱাত হৈ আছে বৰ্তমান। আৰু যিহেতু কেৰাটে হ'লে বেল্ট যিহেতু দিয়ে ন, আজি বেল্ট প্ৰদান কৰিব তেওঁলোকক। এটা এক্সাম আছে, লগতে এক্সামৰ পাছতো বহুখিনি আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু এই ভিডিঅ'টো এটা কথা ৰিলেটেড কৰিব বিচাৰিছোঁ মই এইখিনিতে। কলিকতাত যিহেতু এগৰাকী ডাক্তৰণী বাইদেউৰ মৃত্যু হৈছে, আপোনালোকে গম পাইছে, তেওঁৰ ৰেপ কেছ হৈছে আৰু লগতে তেওঁ নৃশংস হত্যা কৰিছে। আৰু যদি এনেকুৱা ধৰণৰ মহিলাসকলৰ যদি সেল্ফ ডিফেন্স যদি কিবা এটা যদি থাকে, এনেকুৱা এডুকেশ্যনৰ লগতে যদি বাহিৰা এনেকুৱা সেল্ফ ডিফেন্সৰ যদি এটা প্ৰশিক্ষণ লয়, তেতিয়াহ'লে কিছুমান ঘটনাৰ পৰা নিজকে নিজে ৰক্ষা কৰিব পাৰে। তাৰ লগত ৰিলেটেডেই হয় এনেকুৱা ধৰণৰ এটা প্ৰশিক্ষণ। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা এৱাৰনেছ দিব বিচাৰিছোঁ যে তেনেহ'লে। আৰু লগতে এই ভিডিঅ'টো শেষলৈকে চালে আপুনি সকলোখিনি গম পাব যে আমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক, যদি সৰুৰ পৰা যদি এনেকুৱা ধৰণৰ এটা প্ৰশিক্ষণ লৈ থাকে, কাৰোবাক মাৰিবৰ কাৰণে নহয়, নিজৰ সেল্ফ ডিফেন্স যদি কিবা এটা নিজৰ ঘটনা যদি এনেকুৱা ধৰণৰ হ'বলৈ হয়, তেতিয়া নিজকে কেনেকৈ ৰক্ষা কৰিব, তেনেকুৱা এটা কাৰণে এনেকুৱা ধৰণৰ কেৰাটে এনেকুৱা ধৰণৰ শিকি থোৱাটো মই ভাল বুলি মই ভাবোঁ। সেইবাবে ভাবিলোঁ কেনেকুৱানো তেওঁলোকে প্ৰশিক্ষণ দিয়ে আৰু কেনেধৰণৰ আজি ইভেণ্টটো কেনেকুৱা হয়, সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনাক দেখিবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া বৰ্তমান মই এজন প্ৰশিক্ষক লগ পাইছোঁ। প্ৰশিক্ষকজনৰ পৰা এই খেলখনৰ বিষয়ে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। এইফালে আছে দাদা, নমস্কাৰ। 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 ভালে আছে? ভাল ভাল। আজি খেলখনৰ বিষয়ে আপুনি সকলোখিনি বুজাই দিয়ক। হয়, এই খেল মানে মাৰ্চেল আৰ্টৰ এটা পাৰ্ট, কাৰাটে। হয়, কাৰাটে আমাৰ ষ্টাইলটোৰ নাম হৈছে আচিয়াৰা কাৰাটে। আজি ইয়াত ভাইটিক লগ পাইছোঁ, ভাইটিয়ে কৈছোঁ আৰু ভাইটিক লগ পাইছোঁ। তেওঁ মাৰ্চেল আৰ্টৰ বিষয়ে অলপ জানিব বিচাৰিছিলে। হয়, নিশ্চয়। কেইটামান থুলমূলকৈ বুজাই দিছোঁ। হয়, আচিয়াৰা কাৰাটে আমাৰ অসমত প্ৰতিখন জিলাতে আছে। ইয়াত আমাৰ লাকুৱাটো ৰান হৈ আছে, ক্লাব আমাৰ দীপ ছাৰে চলাই আছে। আৰু আজি বেল গ্ৰেডিং এটা অৰ্গেনাইজ কৰা হৈছে। বেল গ্ৰেডিংটো উদ্দেশ্য হৈছে যেনেকৈ আমি স্কুলত ক্লাছ টেষ্টসমূহ দিওঁ, ক্লাছ টেষ্ট দি মেলি প্ৰমোট হয় ল'ৰা ছোৱালী ক্লাব, ইয়াত তেনেকৈ চেম বেল ৱাইজত প্ৰমোট হয় বাচ্ছা। ইয়াত ব্ৰাউন বেল নাই, এইবাৰ পাৰ্পল নাই, ব্লু বেল আছে, য়েল্ল' বেল, অৰেঞ্জ বেল, গ্ৰীণ বেল আৰু ব্লু বেল। হয়, আৰু ইয়াৰলি ইয়াত এবাৰে ইভেণ্ট হয়, মানে আমাৰ ষ্টাইলত বছৰত এবাৰে কালাৰ বেল গ্ৰেডিং অৰ্গেনাইজ হয়। আৰু ব্লেক বেল গ্ৰেডিংটো কি হয়, ষ্টেট লেভেলত হয়। সেইটো বছৰত এবাৰ ইভেণ্ট হয় আৰু অভাৰঅল প্ৰতিটো ডিষ্ট্ৰিক্ট একলগ হৈ মেলি হয়। কিন্তু এই কালাৰ বেলখিনি ক্লাব ৱাইজত হয়। আৰু মাৰ্চেল আৰ্টৰ এই বেল গ্ৰেডিংটো ইম্পৰ্টেণ্ট। হয়, এজন কোচ হ'বৰ কাৰণে ব্লেক বেল্টটো ইম্পৰ্টেণ্ট হয়। মিনিমাম 5 years লাগে, 5 বছৰ ন? 5 বছৰ লাগে ব্লেক বেল্ট যাবলৈ। কিন্তু ইয়াত এটা কথা আছে, যদি বাচ্ছাটো আচিয়াৰা কাৰাটে, আদাৰ মই কাৰাটে ষ্টাইলত ক'বলৈ নাযাওঁ, কাৰণ তেওঁলোকৰ সেইখিনি নিজৰ নিজৰ ক্ৰাইটেৰিয়া থাকে। আচিয়াৰা যোনটো ৰুল ৰেগুলেশ্যনৰ মতে মিনিমাম 16 years হ'ব লাগে ব্লেক বেল্টৰ কাৰণে। হয়, যদি কোনোবা এটা বাচ্ছাই যদি সেই 14 yearsত ব্লু বেল্ট গুচি গ'ল বা 13 yearsতো ব্ৰাউন বেললৈকে আহি গ'ল, কিন্তু তাক আমি ৰখাই দিওঁ। এতিয়া 16 এবভ হয়, কাৰণ তেওঁ ফিজিকেলি মেণ্টেলি 16 yearsত আচিয়াৰা কাৰাটে কাৰণে ফিট হয়, মানে ব্লেক বেল্ট, কাৰণ বহুত তাত টাফ হয় মানে এক্সামখিনি। সেইকাৰণে আমি 16 yearsৰ পৰা ল'ম। আৰু আজিকালি এই মাৰ্চেল আৰ্টটো ইম্পৰ্টেণ্ট গমেই পাইছে। হয় হয়, নিশ্চয়। আজিকালি কি কয়, গাৰ্লছৰ ক্ষেত্ৰত মেইনলি চেল্ফ ডিফেন্সৰ বহুতখিনি প্ৰগ্ৰেমো ৰাখিছে অসম চৰকাৰ, ভাৰত চৰকাৰ স্কিম, স্কুলত সেইখিনি অৰ্গেনাইজ হয়। কিন্তু মই তোমাৰ চেনেলৰ থ্ৰু দিয়ে ৰিকুৱেষ্ট গাৰ্জেনসমূহ, আপোনালোকে বাকী এক্টিভিটিটো জড়িত ৰাখক, কিন্তু চেল্ফ ডিফেন্স মই নকওঁ যে আপুনি কাৰাটে শিকাওক। যদি ক'ৰবাত চেল্ফ ডিফেন্সৰ অপশ্যন পাইছে যিকোনো মাৰ্চেল আৰ্টত, তাত মিনিমাম তাক 1 year বা 6 monthৰ ট্ৰেইনিং কৰাই থ'ব। মই নকওঁ যে তেওঁলোকে ট্ৰেইনিং কৰাৰ পিছতেই যে ক'ৰবাত গৈ কাৰোবাৰ লগত ফাইট কৰিব পাৰিব, নহয়, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু কি হয়, যেতিয়া তেনেকুৱা চিটুৱেশ্যন, কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন ফেচ কৰে, তেতিয়া তেওঁ সেই কনফিডেঞ্চ লেভেলটো আহে
যে তাৰ পৰা মই কেনেকৈ বাচি ওলাব লাগে 6 মান্থ শিকি কাৰোবাক মাৰিব পাৰিব বুলি মই নকওঁ কিন্তু সেই কনফিডেন্সটো বিল্ড আপ হয় সেইকাৰণে মই কওঁ যে বাকী এক্টিভিটিখিনিৰ লগত জড়িত ৰাখক আপোনালোকে কিন্তু কি ৰাখক স্পৰ্টছ হিচাপেও যদি আপোনালোকে দিম বুলি কয় ধুনীয়া স্কোপ আছে কিন্তু চাব যে আপোনালোকে স্পৰ্টছ হিচাপে যদি কেৰিয়াৰ বনাব হয় সেই মাৰ্চেল আৰ্টটো বা সেই স্পৰ্টছটো ৰিকগনাইজ হয় নেকি সেই বস্তুটো চাব লাগে মই তোমাৰ চেনেলৰ থ্ৰু দিয়ে মই বস্তুটো কৈ দিছোঁ কাৰণ আজিকালি বহুত তেনেকুৱা স্পৰ্টছ আছে যোনটো ৰিকগনাইজ নহ'লে পিছত চাৰ্টিফিকেটসমূহ ক'তো কামত নিদিয়ে কাৰণ চাকৰি বাকৰি হওক বা পিছত গৈ মেলি তেওঁলোকে ক'ৰবাত এডমিশ্যনৰ কাৰণে হায়াৰ ষ্টাডিৰ কাৰণে সেইবোৰ কামত নাহে সেইকাৰণে আপোনালোকে সেইখিনি চাব আৰু আজিকালি স্পৰ্টছটো পাৰ্ট অফ এডুকেশ্যন হৈছে নিশ্চয় জানাই সেইকাৰণে আমাৰ অসমত খুব কম হৈছে এইটোৰ ওপৰত এৱাৰনেছ হোৱা নাই কিন্তু আদাৰ ষ্টেটত এটা শিক্ষাৰ ভাগেই ইয়াৰ কাৰণে হায়াৰ ষ্টাডিও কৰিব পাৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি স্পৰ্টছত মাষ্টাৰেছ কৰিব পাৰি গ্ৰেজুৱেশ্যন কৰিব পাৰি সেইখিনি স্কোপ আছে তেনেকৈও যদি যাব বিচাৰে আৰু ভাইটিক মেইনলি আজি লগ পাই ভাল লাগিল আৰু আশা কৰিছোঁ এনেকৈ কণ্টেণ্টখিনি বনাই গৈ থাকিবা নিশ্চয় নিশ্চয় আৰু এটা কথা এই যে হালধীয়া কালাৰখিনি মানে কি হ'ল প্ৰথম কোনটো বেল ল'ব পাৰে মানে নাজানো কাৰণে এইটো প্ৰথম হৈ গ'ল য়েল্ল' বেল্ট এইটো বেছিক মানে হোৱাইট বেল্ট হিচাপে যে লগায় সেইটো বেল্টত কাউণ্ট নকৰে সেইটো ইউনিফৰ্মৰ লগত আহে কাৰণ ইউনিফৰ্মটোক বান্ধ খাই ৰাখিবৰ কাৰণে সেই বেল্টটো দিয়ে সেইকাৰণে আমি সেইটো বেল্টত কাউণ্ট নকৰোঁ ফাৰ্ষ্ট য়েল্ল' বেল্টৰ পৰা আপ টু অৰেঞ্জ বেল্ট গ্ৰীণ বেল্ট কিছুমান ষ্টাইল চাই বা মাৰ্চেল আৰ্ট চাই তাৰ ৰেড বেল্টটো থাকে কিন্তু বৰ্তমান আছে তাত আমাৰ ৰেড বেল্ট নাই তাৰপিছত আপোনাৰ ব্লু বেল্ট পাৰ্পল বেল্ট তাৰপিছত ব্ৰাউন বেল্ট থাৰ্ড কিউ ছেকেণ্ড কিউ এনেকৈ থাকে তাৰপিছত ফাৰ্ষ্ট কিউ হিচাপে নধৰে ব্লেক বেল্ট হৈ যায় ফাৰ্ষ্ট ডান হৈ যায় ডান মিনছ হৈ গ'ল বহুতে ডানটো কনফিউজন থাকে এতিয়া ফাৰ্ষ্ট ডান ছেকেণ্ড ডান এইবোৰ ডানটো কি ডানটো মই ক্লিয়াৰ কৰি কৈছোঁ ডান মিনছ ডিগ্ৰী তাৰমানে আমি গ্ৰেজুৱেশ্যন যেনে BA বেচেলাৰ অফ আৰ্টছ এইটো বেচেলাৰ অফ মাৰ্চেল আৰ্টছ ফাৰ্ষ্ট ডান আপ টু থাৰ্ড ডান যেতিয়া কমপ্লিট হৈ যায় তেনেহ'লে মাষ্টাৰেছ এনেকৈ আমি MA মাষ্টাৰ অফ আৰ্টছ আৰু মাষ্টাৰ অফ মাৰ্চেল আৰ্টছ সেইটো আফটাৰ থাৰ্ড ডান যেতিয়া কমপ্লিট কৰে তেতিয়া মাষ্টাৰেছ হয় এই বহুতে মই কোৱেশ্যন ফেচ কৰোঁ এই ডান বস্তুটো হয় এইটো ডিগ্ৰী শ্বৰ্ট ফৰ্মটোকে ডান বুলি কয় ন হয় আৰু আজি যে ইয়াত যে এটা অনুষ্ঠান যিটো ইভেণ্ট হৈছে এই ইভেণ্টত মানে আপোনাৰ কালাৰবিলাক আপগ্ৰেডেশ্যন হ'ব নেকি ছাত্ৰ ছাত্ৰীসকল যাৰ য়েল্ল' বেল্ট আছে তেওঁ আপগ্ৰেড হৈ মেলি অৰেঞ্জলৈ যাব অৰেঞ্জে গ্ৰীণত যাব তেনেকৈ প্ৰমোট হৈ গৈ থাকিব মানে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী অন্য বাহিৰত কেতিয়াবা ইয়াত আপোনাৰ ভাল খবৰ লাকোৱাত ৰুৰেল এৰিয়াতে ৰুৰেল এৰিয়াই হয় যেতিয়া ৰুৰেল এৰিয়াত পৰা আপোনাৰ ষ্টেট লেভেল গৈছে নেশ্যনেল লেভেল চেম্পিয়নশ্বিপসমূহত গৈছে এতিয়া ৰিচেণ্ট আমাৰ দিল্লী তালকটৰা ষ্টেডিয়ামত নৱেম্বৰৰ 20-21 গেম আছে ইয়াত ষ্টেট লেভেলত চিলেকশ্যন হৈছে চিলেকশ্যনটো হৈছে ঢেকীয়াজুলি অৰ্গেনাইজ কৰিছিলে এবাৰ ষ্টেট লেভেল তাত চিলেকশ্যন হৈ মেলি যিসমূহ গ'ল্ড পাইছে তেওঁলোকে দিল্লী যাব ইভেণ্টটোত নেশ্যনেল চেম্পিয়নশ্বিপ কাৰাটে তাত পাৰ্টিচিপেট কৰিব এতিয়া তাৰ ফলাফলসমূহৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ নিশ্চয় ভালেই হ'ব নিশ্চয় চেষ্টা আমাৰ দ্বীপ ছাৰেতো যথেষ্ট কৰি আছে বৰ্তমান এই যিখন ঠাইত আছোঁ মই যিহেতু লাকোৱাত আছোঁ ইয়াৰ যিজন প্ৰশিক্ষক হয় সেইজনক আপোনালোকক চিনাকি কৰাই দিম আপোনালোকে ভালকৈ তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যথেষ্ট কষ্ট কৰি আছে ন ছাত্ৰ ছাত্ৰীসকলৰ আপোনালোকেও যদি সহায় সহযোগ কৰি যাব ঠিকে সেইকাৰণে আমি ভাবিছোঁ আপোনালোকে ভাবক যে আজিকালি কিমান চেল্ফ ডিফেন্সৰ কাৰণে বিশেষকৈ বহুত কাৰোবাক মাৰিবৰ কাৰণে শিকিব নহয় একচুৱেলি চেল্ফ ডিফেন্স যিহেতু এতিয়া আপোনালোকে নিশ্চয় শুনিছিলে যে যিটো ঘটনা এটা ছোৱালীজনী যে ডক্টৰনীগৰাকী যে ৰেপ হৈছিল আপোনালোকে নিউজ পাই আছে বৰ্তমান হৈয়ে আছে সেইখিনি তেওঁলোকৰ চেল্ফ ডিফেন্স লাগে ডিফেন্স এটা বিৰাট ইম্পৰ্টেণ্ট অকল এডুকেশ্যন হ'লেই নহ'ব ন এডুকেশ্যন মানে নিজকে যদি আমি বচাবই নোৱাৰোঁ আমি নকওঁ যে মাৰ্চেল আৰ্ট শিকি কাৰোবাৰ লগত কাজিয়া পেচাল সেইখিনি নহয় যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আপ টু এতিয়া ডিফেন্স পাৰ্চনখিনিকো চাব তেওঁলোকে আৰ্মছ এমিনেশ্যনৰ ট্ৰেইনিং দিয়ে তাৰপিছত তেওঁলোকে আৰ্ম কম্বেট ফাইটো শিকায় যেতিয়া উইদাউট হাতিয়াৰ নাথাকে হাতত নিজকে ৰক্ষা কৰিব কেনেকৈ পাৰি সেইকাৰণে সেইটো চিভিলিয়ানৰো অধিকাৰ আমাৰ কনষ্টিটিউচনৰ ৰাইটছ আছে চেল্ফ ডিফেন্সৰ যেতিয়া কনষ্টিটিউচনৰ ৰাইটছ দিছে তেনেহ'লে আমি সেই বস্তুটো শিকি থোৱাটো দৰকাৰ কাৰণ আমাৰ কনষ্টিটিউশ্যন কৈ দিছে যে চেল্ফ ডিফেন্স আপুনি কৰিব পাৰে নিজৰ ক্ষেত্ৰত ঠিকে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ লগতে যদি
দেওবাৰ দিনটো বন্ধ থাকে বা তেনেকুৱা টাইমত যদি এইখিনি শিকি থব পাৰে বহুত ভৱিষ্যত মোবাইলৰ পৰা কমচে কম ওলাই থাকে ল'ৰা ছোৱালী সেই দিন ৰাত মোবাইলত সোমাই প্ৰায় আমাৰ জেনেৰেশ্যন আজিকালি এইবাৰ এইটোৰ লগতে মই কৈ দিছোঁ অলিম্পিকৰ আমাৰ ইণ্ডিয়াৰ অৱস্থাটো আপোনালোকে চাব পাৰে মেডেল বোলোতে নাই ব্ৰঞ্জ মেডেলতে আমি সন্তুষ্ট হৈছোঁ কিছুমান এনেকুৱা দেশ আছে যাত আমাৰ ষ্টেটৰ অসমৰ পপুলেশ্যনৰ সমানো তাত পপুলেশ্যন নাই তেওঁলোকে মেডেল 100 এবভ আছে কিন্তু আমাৰ ইয়াত সৰু ল'ৰা ছোৱালীসমূহ ৰিলছ বনাই আৰু মোবাইলত বিশেষকৈ আমি আপোনালোকে দেখিবলৈ পাইছে আৰু এইখিনি নকলেও আপোনালোকে গম পাইছে সেইখিনিৰ পৰা অলপ আঁতৰি থাকিব আৰু মাইণ্ডটো ফ্ৰেছ থাকিব সকলোখিনিৰ পৰা মানে বাচি থাকিব আপোনালোকেও মাক বাপেকেও বেছি চিন্তা কৰিবলৈ নালাগে ন তেতিয়া বহুত সেইটোৱে আৰু সেইবাবে আজি আপোনাৰ পৰা জানি ভাল লাগিল ধন্যবাদ তেনেহ'লে ঠিক আছে দিয়ক এইখিনিতে আপোনালোকক কেইজনমান ব্যক্তিৰ নাম জনাব বিচাৰিছোঁ বিশেষকৈ আচিয়াৰা কাৰাটে স্কুল অফ লাকুৱা ক্লাবৰ ওতঃপ্ৰোতভাৱে জড়িত আৰু তেওঁলোক এজন বিষয়ববীয়াই বিশেষকৈ এই অনুষ্ঠানটি এই স্কুলখনৰ প্ৰেচিডেণ্ট হিচাপে আছে আমাৰ অৰূপ ৰাজকোঁৱৰ ককাইদেউ আৰু লগতে ভাইচ প্ৰেচিডেণ্ট হিচাপে আছে পলাশ ৰাজকোঁৱৰ ককাইদেউ ফুলেশ্বৰ ওৰাং ককাইদেউ আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছে দীপ বৰগোহাঁই আৰু লিগেল এডভাইজাৰ হিচাপে হৈছে দীপাঞ্জল দেউৰী এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে চিনু ফুকন আৰু কিৰণ বাৱৰী পাব্লিচিটি ছেক্ৰেটাৰী হিচাপে আছে টুনু ৰাজকোঁৱৰ আৰু এইকেইজন ককাইদেউৰ লগতে আৰু স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটি বিশেষকৈ স্কুলখন আগবাঢ়ি নিয়াত বহুত যথেষ্টখিনি অৰিহণা আছে আৰু সেইবাবে আপোনালোকক এই ব্যক্তিকেইজনৰ নাম ল'বলৈ চেষ্টা কৰিলোঁ আৰু যদিও আপোনালোকক জনাব নোৱাৰিলে অন্ততঃ মোৰো ভাল নালাগিব সেইবাবে এই ককাইদেউকেইজনৰ নাম ল'লোঁ আৰু এখেত হৈছে এই স্কুলখনৰ যিহেতু আচিয়াৰা কাৰাটে লাকুৱাৰ তেওঁৰ প্ৰশিক্ষক কেনেকুৱা দাদা ভালে আছে দাদা আপুনি যে প্ৰশিক্ষণ দি আছে কিমান বছৰৰ পৰা দি আছে ইয়াত মই 2000 চনৰ পৰা মই কাৰাটে প্ৰশিক্ষণ দি থকা হৈছে আগত মই কুংফুৰ পৰা হৈছিলে প্ৰথম কুংফুৰ আপোনাৰ 15 চনৰ পৰা আপোনাৰ 5 বছৰ কুংফু কৰিলোঁ কিন্তু এতিয়া দেখিলোঁ কুংফু হয় বহুত ভাল এটা খেল কিন্তু যিটো গেম খেলিলে ল'ৰাই অলপ সুবিধা পায় সেইটো বাবে কাৰাটেলৈ আহিবলগীয়া হ'ল কাৰাটে এতিয়া প্ৰশিক্ষণ দিয়া 4 বছৰ হৈছে বৰ্তমান ইয়াত বৰ্তমান মানে কোনোবাই যদি শিকো বুলি ভাবে তেতিয়া আহিব পাৰে ইয়াত মই মোৰ এডমিশ্যনটো অপেন হৈ আছে আপোনাৰ যেতিয়া আহে তেতিয়াই আপোনাৰ ক্লাছ কৰে কিন্তু বছৰত এবাৰহে মই বেলকে যাওঁ প্ৰথমে আজিৰ দিনটোত আপোনাৰ 26জন ছাত্ৰ ছাত্ৰীয়ে বেল পৰীক্ষা দিছিলে তাৰে 26জনে ভাল ফলাফলেই দেখালে আৰু আমাৰ মুখ্যৰ অসমৰ সাধাৰণ সম্পাদক সুশান্ত দাস ছাৰ আহিছিলে টেকনিকেল ডাইৰেক্টৰ আপোনাৰ হেমন্ত ছাৰ আহিছিলে এবাৰজনৰ প্ৰশিক্ষক ইয়াত উপস্থিত হৈছিলে ভাল লাগিলে আজিৰ দিনটোত যদি আপোনালোকৰ ইয়ালৈ যদি কোনোবা আহিম বুলি ভাবে তেতিয়া কণ্টেক্ট কেনেদৰে কৰা হ'ব ফোন নাম্বাৰ দিব পাৰিব দিব পাৰিম মোৰ মোবাইল নাম্বাৰটো হৈছে নামটো সৈতে গোটেই ডিটেইলছ কৈ দিয়ক মোৰ নাম দীপ বৰগোহাঁই মোৰ ঘৰ লাকুৱাতে মোৰ মোবাইল নাম্বাৰ হৈছে 9954538433 যদি কোনোবা ছাত্ৰ ছাত্ৰী যদি অভিভাৱকে দিবলৈ বিচাৰে কণ্টেক্ট কৰক আৰু আহিব পাৰে মোৰ ওচৰত যিকোনো এটা খেল খেলিলে আপোনাৰ বেয়া বস্তু সেৱন কৰিবলৈ নিবিচাৰে ল'ৰাই আজি 6, 7, 8 পঢ়ালৈকে ল'ৰা এটাই ধৰক বেয়া বস্তু পুৰা সেৱন কৰে যদি খেল খেলি থাকে কেতিয়াও বেয়া বস্তুলৈ যাবলৈ তাৰমানে ইচ্ছা নকৰে হয় মই আৰু চেল্ফ ডিফেন্সৰ মই 15 চনৰ পৰা চেল্ফ ডিফেন্স কৰি আছো স্কুলবিলাকত আপোনাৰ হবিক কৰাই আছে 8লৈকে আৰু 9, 10ও কৰি আছো আজি 15 চনৰ পৰা চেল্ফ ডিফেন্স প্ৰতিখন স্কুলতে গাৰ্লছক কৰাই আছো কিন্তু এতিয়া মোৰ ক্লাছত প্ৰায় গাৰ্লছ ষ্টুডেণ্ট বেছি হৈছে সেইকাৰণে তেওঁলোকে বুজি পাইছে আজি আত্মৰক্ষা চেল্ফ ডিফেন্স কিয় দৰকাৰ আজি বিভিন্ন জেগাত বহুত হৈছে যদি আপুনি খেল খেলে নিজকে সুৰক্ষা নিজকে বাচিব পাৰে সেইটো কাৰণে আপোনাৰ চেল্ফ ডিফেন্সো হয় এটা স্পৰ্টছ এটা গেমো হয় এইটো মেইন অভিভাৱকসকলে এইটো গুৰুত্বভাৱে বুজিব লাগে আৰু ল'ৰাটো কিছুমান পঢ়াৰ ক্ষেত্ৰত বেয়া হৈ যায় যে এই খেলটো খেলি পঢ়াত বেয়া নহয় সেইটো সেই গাৰ্জেনৰ এইটো ডিপেণ্ড কৰে কি কাৰণে বেয়া হৈছে বেলেগ কিন্তু খেল খেলিলে ল'ৰা ভালে হয় মন ভাল লাগে দেহাটো স্বাস্থ্যৱান হৈ থাকে আৰু হয় ক্ষীণেই হওক কিন্তু মানুহটো নিৰোগী হ'ব লাগে যদি আপুনি খেল খেলি থাকে আপোনাৰ বেমাৰ এটা আপোনাক সহজে এটেক কৰিব নোৱাৰে মই সেইটোৱে ভাবোঁ ঠিক আমাৰ বিশেষকৈ ইয়াৰ লাকুৱা যিহেতু প্ৰশিক্ষকজনক চিনাকি কৰাই দিলোঁ আপোনালোকৰ যদি কোনোবা ঘৰৰ আছে ছাত্ৰ ছাত্ৰী আপোনালোকে ইয়ালৈ পঠাব পাৰে আৰু বিশেষকৈ এই ঠাইডোখৰ সম্পূৰ্ণ লাকুৱাৰ কি জেগা বুলি লাকুৱাৰ আপোনাৰ গুমদং কোঁৱৰ কিৰাংকন ৰাজহুৱা খেলপথাৰ বুলি কয় প্ৰায় হয় আৰু আপোনালোকে দুটা নাম্বাৰটো দিয়া হ'লে মোৰ হ'লেও স্ক্ৰীণত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি ইচ্ছুক আছে ইচ্ছুক নহ'লে মানে আজিকালি এইটো লাগেই লাগে আৰু আজি পলাশক লগ পাই বহুত ভাল লাগিলে ধন্যবাদ আৰু অহাৰ কাৰণে
বহুত ভাল লাগিলে। মই ভাবো মই মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট ভাল পাওঁ, বিশেষকৈ সদায় ভিডিঅ' দিয়া নহয়, মোৰ ভিডিঅ' চোন জানেই, কিন্তু মানে যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' কণ্টেণ্ট পাওঁ তেতিয়াহ'লে মই আহোঁ মানে এনেকুৱা ধৰণৰ যেতিয়া সজাগ হ'ব লাগে। হয়, আৰু দ্বিতীয় আকৌ মই কিবা প্ৰগ্ৰেম আৰু ডিষ্ট্ৰিক্ট গেমখনো পাতিম বুলি ভাবিছোঁ, তেতিয়াও মই খবৰ দিম, আহিলে ভাল লাগিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আজিলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিব আৰু আনন্দজনে এনেকুৱা ধৰণৰ কথা জানিব পাৰিব। কি কয়? ধন্যবাদ। ধন্যবাদ, বাই বাই।